নমস্কাৰ, মই তুলিকা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 9:30 বাজিছে। ৰ'দ চাওকচোন, একদম মুখ মেলি দিছে। আমাৰ ঘৰৰ পৰাজিতা ফুল ছাগলীয়ে খাই অৱস্থা বেয়া কৰি দিছে। এয়া ভণ্টিয়ে সৰিয়হ লৈ যাইছে। সৰিয়হ ধুই দিছিলোঁ, ৰ'দ দিয়াৰ কাৰণে খুৰী মাহঁতৰ চোতালত মেলি দিলোঁ। চোতালখন পাকা, সোনকালে শুকাবৰ কাৰণে। তাৰপিছত খুৰী মাও ধুই দিছে। তাৰপিছত তাৰ পৰা আহি পানী দিয়া ভাত আছিল, আলু ভাজা, আচাৰ আৰু পিঁয়াজেদি খালোঁ। বতাহ হ'লে ভাল লাগে, বতিব মন নাই, সেইকাৰণে আৰু এনেকৈ খাই দিলোঁ। এনেও ভাল লাগে। তাৰপিছত খাই উঠি অকণমান বহিলোঁ। তাই আকৌ সাপ খেলি আছে সৰু পোৱালীৰ নিচিনা মোবাইলটোত, গমেই নাপায়। মই আৰু বহি আছোঁ। বাৰান্দাখন লেতেৰা হৈছিলে, তাকে অকণমান সাৰি দিলোঁ। আমাৰ সাধাৰণভাৱে এইবিলাক কৰিয়ে থাকোঁ। এইবিলাক কৰিব যিহেতু আমিয়ে লাগে, ঘৰত মাইকী মানুহ নাই, সেইকাৰণে চাফ চিকুণ কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ যিমান পাৰোঁ। দুপৰীয়া আকৌ ঢেকীয়া, বুট, আলু ভাজিলোঁ। দুয়োটাই পথাৰৰ পৰা ঢেকীয়া আনিছিলে। তাৰপিছত মাহ, মচুৰ মিক্স কৰি কঁঠাল গুটি দি দালি বনালোঁ। তাৰপিছত বুট আছিলে, বুট আৰু বন শাকবিলাক দি বটা বটিলোঁ। ঢেকীয়া ভাজি ভাল লাগে, ঢেকীয়া ভাজি দি ভাত খাই ভাজা হৈ গ'ল মোৰ। তাৰপিছত গৰম যিহেতু টেঙা এখন হ'লে ভাল লাগে। তাৰপিছত বুঢ়া ভেন্দি আছিল, কণ বিলাহী, এনেকৈ টেঙা এখন বনালোঁ। বুঢ়া ভেন্দিখিনি সিজোতে টাইম লাগে কাৰণে মই অকলে ভাজি লওঁ প্ৰথমতে। তাৰপিছত বিলাহীখিনি পুতুককৈ হৈ যায়। দালিতে আলু দিছিলোঁ টেঙাত দিবৰ কাৰণে, সেইখিনি দি আৰু বনাই যিহেতু ৰেচিপি দিয়া নাই, সেইকাৰণে ইমান ভালকৈ দেখুওৱা নাই ভিডিঅ'টোত। এনেই আৰু আমি যেনেকৈ বনাওঁ নৰ্মেলি দি দিছোঁ। মোৰ টেঙাৰ আঞ্জাও বনাই হ'ল, গোটেইখিনি হ'ল। তাৰপিছত গৰম কাৰণে সৰু ভণ্টিয়ে চৰবত বনালে, নেমু চৰবত। তাই বনোৱাৰ কাৰণে মই আকৌ বৰমাহঁতৰ সৰু দাদাক মাতিব আহিলোঁ চৰবত খাবৰ কাৰণে। সি ঘৰত অকলে আছে, কোনো নাই। কিবা বোলে স্পেচিয়েল গিলাচত দিয়ে, মোৰ স্পেচিয়েল গিলাচ আমেৰিকাৰ পৰা আনিছে বোলে, তাকে খাই আছোঁ মই। ইমান দামী গিলাচত চৰবত দিছে, একদম বেলেগ আৰু। চৰবত খাই গা ঠাণ্ডা পৰি গৈছে। এই গৰমত ঠাণ্ডা আইচক্ৰীম খোৱাতকৈ নেমু চৰবত খাই ভাল, অকণমান গাটোও ভাল লাগে আৰু কোনো প্ৰব্লেমো নহয়। তাৰপিছত চৰবত খাই বটা আৰু টেঙাৰ আঞ্জা দিব গ'লোঁ খুৰীমাহঁতক। তাতে খুৰীমাহঁতৰ চোতালত সৰিয়হখিনিও মেলা আছিল, সেইখিনিও অকণমান লাৰি দিলোঁ যাতে আৰু সোনকালে শুকায়। তেল খাবৰ কাৰণে ৰখি আছোঁ, সৰিয়হৰ নুশুকায়। কি হ'ব এয়া বতৰৰ অৱস্থা। বৰষুণ দিওঁ দিওঁ কৰি আছে, অকণমান ৰ'দ দিয়ে, অকণমান বৰষুণ দিয়ে। পৰা আকৌ মই ভাত দিলোঁ চবকে। এয়া ঢেকীয়া, বুট, আলু ভাজি চবৰ কাৰণে সাজি আছোঁ। সিহঁতে আকৌ ভাত খালে ভিডিঅ' কৰিলে বেয়া পায়, লাজ লাগে, সেইকাৰণে মই আৰু ইমান ভালকৈ দেখুওৱা নাই। এক কেঁকোৰা বটা, তাকে খাব, মই নাখাওঁ। ভাত খাই যে চবে মাটিতে কাপোৰ পাৰি লৈ আছে। সৰু দাদা এইফালে সৰু ভণ্টিয়ে তাক পিঠি গামুচি বান্ধি দিছে। গমেই পোৱা নাই, শুই আছোঁ। তাৰপিছত আৰু মই ভিডিঅ' কৰা নাছিলোঁ। গধূলি একেবাৰে খুৰীমাহঁতৰ খানা আছিলে, আমাক খানা খাব মাতিছিলে, তাতে মাংস বনালোঁ খুৰীমাৰ লগত। সিহঁতৰ সৰু ভাইটিটো মেট্ৰিকৰ ৰিজাল্ট দিওঁতে খানা খাব নাপালোঁ, সেইকাৰণে আজি খানা খাব মাতিলে। এতিয়া মই নিজে মাংস বনালোঁ, খুৰীমাক অকণমান সহায় কৰি দিলোঁ। মস্ত ডাঙৰ কেৰাহীটোত বনাইছোঁ মাংস। খাব ভালে হ'ব লাগে, কালাৰটো দেখি। ব্ৰইলাৰ মাংস হ'ল, উতলি আছে।
এনেই খালটো কৰি আছোঁ আছে আমি অকণমান পিছত খাম আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে বিশেষ নাই যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ